কৰ্ডৰ অৰ্ডাৰকতো মানে আপুনি একতো মন্তব্য দিব নোৱাৰে কাৰণ কৰ্ডে হ'ল লাষ্ট আজি সাংবিধানিকভাৱে বা আমাৰ আইন কানুন যিবিলাক আছে এই ক্ষেত্ৰত যদি কিবা বেআইনী চলে তেতিয়া মানুহে কৰ্ডৰ ওচৰত যায় আৰু তেতিয়া কৰ্ডে আমাৰ সংবিধান আৰু আইনত কি নিয়ম আছিলে এইবিলাক গোটেই বিচাৰ বিবেচনা কৰি ফেলে ৰায় দিয়ে ঠিক তেনেকৈ প্ৰদ্যুৎ বৰা নামৰ মানুহে তাত PIL দিছিলে যে ট্ৰাইবেল বেলেণ্ড ব্লকত যিসকল ইলিগেল এনক্ৰচাৰ তেওঁলোকক উচ্ছেদ কৰিব লাগে আৰু কৰ্ডে সেই হিচাপে এতিয়া ইণ্টাৰিম অৰ্ডাৰ দিছে যে যদি তেনেকুৱা ধৰণৰ এনক্ৰচাৰ আছে তেতিয়াহ'লে কৰ্তৃপক্ষ তাৰমানে DC সকলে এইটো উচ্ছেদ কৰিব লাগে আৰু এই বিষয়ত 5 ফেব্ৰুৱাৰীত কৰ্ডত তেওঁলোকে জনাব লাগে মানে এফিডেভিট দিব লাগে কৰ্ডৰ ভাষাত এফিডেভিট আৰু আমি যদি গাঁৱলীয়া ভাষাত কওঁ তেতিয়া জনাব লাগে এতিয়া কথাটো হ'ল যে এই বিষয়ত DC বিলাকেহে চোৱা চিতা কৰিব যে প্ৰদ্যুৎ বৰাই যিটো ওপৰত PIL দিছে সেই PIL মতে তেনেকুৱা ধৰণৰ এনক্ৰচাৰ আছে না নাই কি ধৰণৰ কিন্তু আজি সবতকৈ মানে চিন্তা কৰিবলগীয়া কথাটো হ'ল যে নৱ কুমাৰ শৰ্ণিয়াই হিতলৈ ৰাজনীতি কৰিছে আৰু মানুহক আতংক কৰি দিছে যে তেওঁ কৈছে যে ট্ৰাইবেল বেলেণ্ড ব্লকৰ পৰা অনা ট্ৰাইবেল মানুহবিলাকক উচ্ছেদ কৰাৰ কাৰণে কৰ্ডে নিৰ্দেশ দিছে গতিকে সকলো অনা ট্ৰাইবেলে ইয়াৰ বিৰুদ্ধে যদি থিয় নহয় তেওঁৰ লগত তেতিয়াহ'লে সবৰে বিপদ হ'ব এয়া সম্পূৰ্ণ মিছা কথা ট্ৰাইবেল বেলেণ্ড ব্লকৰ পৰা কোনো অনা ট্ৰাইবেলৰ উচ্ছেদ কৰাৰ কাৰণে কোৱা নাই তাত ইলিগেল যিবিলাক এনক্ৰচাৰ আছে সেই ইলিগেল এনক্ৰচাৰবিলাককহে কৈছে আৰু সেই ইলিগেল এনক্ৰচাৰবিলাককো DC বিলাকক চাব দিছে এতিয়া DC বিলাক চাবহে ট্ৰাইবেল বেলেণ্ড ব্লকৰ আইন মতে ট্ৰাইবেল বেলেণ্ড ব্লকত ট্ৰাইবেল মানুহৰ লগতে সাঁওতাল মানে নেপালী আদিবাসী নেপালী ৰাজবংশী এওঁলোকেও প্ৰটেক্টেড ক্লাছ হিচাপে ট্ৰাইবেল বেলেণ্ড ব্লকত মাটি বাৰী কিনাৰ অধিকাৰটো আছে আৰু যিসকল ট্ৰাইবেল নহয় যিসকল সাঁওতাল বা আদিবাসী বা নেপালী বা ৰাজবংশী নহয় মানে তেওঁলোকে অলৰেডি যিবিলাক বেলেণ্ড ব্লকৰ মানুহ তেওঁলোকে ট্ৰাইবেল বেলেণ্ড ব্লকত থাকিবও পাৰে মাটি বাৰী কিনিবও পাৰে গতিকে এই ৰায়টো ট্ৰাইবেল অনা ট্ৰাইবেলৰ বুলি নহয় এই ৰায়টো হ'ল আপোনাৰ যিটো আমাৰ ট্ৰাইবেল বেলেণ্ড ব্লকৰ নিয়ম নীতি আছে এই নিয়ম নীতিৰ বাহিৰত তেনেকুৱা হৈছে নেকি যিটো কোনোবা প্ৰদ্যুৎ বৰা নামৰ মানুহে কৰ্ডত মানে অভিযোগ দিছে প্ৰদ্যুৎ বৰাই তেনেকুৱা ধৰণৰ স্পেচিফিক একো দিয়া নাই কোনটো জাগাৰ কোন নম্বৰ দাগ নম্বৰ মাটি কোন মানুহে সোমাইছে তেনেকুৱা নহয় এনে তেওঁ এটা তেনেকুৱা ধৰণৰ ট্ৰাইবেল বেলেণ্ড ব্লকৰ ওপৰত শংকা কৰি ফেলে দিছে গতিকে এইটো কৰ্ডৰ অৰ্ডাৰ আৰু সেই কৰ্ডৰ অৰ্ডাৰটো DC বিলাকলৈ দিছে আৰু DC বিলাকে মই ভাবোঁ নিশ্চয়কৈ তেওঁলোকে লেণ্ড ৰেকৰ্ডবিলাক চাই ফেলে মানে তাত মানে আপোনাৰ কি কয় 5 তাৰিখত মানে ৰিপ্লাইটো দিব এইখিনিয়ে কথা বাকী তেনেকুৱা ধৰণৰ মানে উধাই মুধাই উচ্ছেদ বা কিবা এটা যিটো নৱ কুমাৰ শৰ্ণিয়াই কৈছে সেইটো নহয় আৰু নৱ কুমাৰ শৰ্ণিয়াই এইটো চান্স লৈ আছে কেনেকৈ বড়ো অনাবড়ো সেন্টিমেন্ট কৰি ফেলে অনাবড়ো মানুহক নিজৰ লগত ল'ব আৰু আমি যিটো গম পাই আছোঁ নৱ কুমাৰ শৰ্ণিয়াই এই কেছটো দিয়াইছে প্ৰদ্যুৎ বৰা নৱ কুমাৰ শৰ্ণিয়াৰে এটা টিমৰ মানুহ আৰু তেওঁ কায়দা কৰি সেই কেছটো দিয়াইছে যাতে ইয়াত অনাবড়ো মানুহক এটা বিপদত মানে ৰাখি ফেলে বা শংকা কৰি ফেলে তেওঁ যাতে সদায় তেওঁলোকক উদ্ধাৰ কৰাৰ নামত তেওঁলোকক নিৰাপত্তা দিয়াৰ নামত সদায় যাতে ছাপৰ্টটো পাই থাকে গতিকে নৱ কুমাৰ শৰ্ণিয়াৰ ষড়যন্ত্ৰ মাত্ৰ তাক লৈ BTC অঞ্চলৰ ৰাইজে কোনেও ভয় কৰিবলগীয়া একো নাই গতিকে যিসকল ইয়াত বাসিন্দা তেওঁলোকে থাকিব আৰু কৰ্ডৰ সেই ৰায়ে তেওঁলোকৰ এগেইনষ্টত নহয় গতিকে সেই কথা আমি সবে জানো সেইকাৰণে আমি আমাৰ তৰফৰ পৰা স্পষ্ট কৰি দিছোঁ তাক লৈ কোনেও শংকা কৰিবলগীয়া নাই আৰু অলৰেডিটো চলি আছে তেনেকুৱাটো কোনো একো ঘটনা হোৱাই নাই গতিকে মানে এই ক্ষেত্ৰত মই ৰাইজক অনুৰোধ কৰিছোঁ সবে যেন নৱ কুমাৰ শৰ্ণিয়াৰ পৰা সাৱধান হয় নৱ কুমাৰ শৰ্ণিয়া যি মানুহজন নিজে এজ এ বড়ো হয় তেওঁ বড়ো কছাৰী হয় তেওঁৰ চাৰ্টিফিকেট সেইমতে বড়োৰ নামত তেওঁ কোকৰাঝাৰ জনজাতি লোকসভা সমষ্টিৰ পৰা MP হৈছে আৰু সেই মানুহজনে নিজক বড়ো নহয় বুলি কয় এনেকুৱা মানে যি মানুহজন মানে সদায় মানুহক ঠগাব পাৰে মিছলীয়া কথা ক'ব পাৰে তেওঁ 2 নম্বৰী মানে হিচাপে নিজেই কাম কৰিব পাৰে এনেকুৱা মানুহৰ কোনো মানে কথাত মানে কোনেও গুৰুত্ব প্ৰদান কৰিব নালাগে আজি তেওঁ এজন MP হয়তো দুৰ্ভাগ্যজনক
অথচ তেওঁৰ চাৰ্টিফিকেটটো বড়ো কছাৰী আছে গতিকে তেওঁৰ বড়ো কছাৰী চাৰ্টিফিকেটটো 2 নম্বৰী চাৰ্টিফিকেট না বোলে বড়ো কছাৰী চাৰ্টিফিকেটত ঠিকই আছে সি অনাবড়ো কৰি লোৱাটো 2 নম্বৰী অনাবড়ো গতিকে নৱ কুমাৰ শৰণীয়াক ৰাইজে সুধিব লাগে সাংবাদিকবিলাকক সুধিব লাগে নৱ কুমাৰ শৰণীয়া আচলতে কি হয় তেওঁ ট্ৰাইবেল হয় না নহয় তেওঁ বড়ো কছাৰী হয় না নহয় আৰু তেওঁৰ যিটো কাষ্ট চাৰ্টিফিকেট বড়ো কছাৰী এয়া সঁচা হয় না এয়া 2 নম্বৰী হয় গতিকে নৱ কুমাৰ শৰণীয়াক এইটোহে সুধিব লাগে আৰু যি মানুহজনৰ ৰাইজক এজন MP হৈও এইবিলাক মিছা কথা কয় তেতিয়া সেই মানুহজনৰ পৰা কি আশা কৰিব লাগে গতিকে তাৰ একো কাম নাই কালি নিৰ্বাচন আহিছে কাৰণে ভোট পাবৰ কাৰণে সদায় মানুহৰ মাজত গৈ কাৰোবাৰ এগেইনষ্টত লগাই থকা জাতিৰ নামত বিভাজন আনি থকা হিটোৱে নৱ কুমাৰ শৰণীয়াৰ কাম আৰু তাৰ কাৰণে তাৰ কথাটোৱে আমি সদায় শুনি থাকোঁ দেখি থাকোঁ কিন্তু ইয়াৰ পৰা যদি সাৱধান নহয় তেতিয়া আশংকাত ভুগি মানুহবিলাক নিজে নিজে ধ্বংস হৈ যাব আজি চাওক তেওঁ আগতে কৈছিলে যে BTCত বোলে অনাবড়ো মানুহৰ কোনো মাটি বাৰীৰ অধিকাৰ নাই BTC চুক্তিৰ মতে নাই BTC মতে নাই এতিয়া ট্ৰাইবেল বেল এণ্ড ব্লকৰ ওপৰত হাইকোৰ্টে যিটো ইণ্টাৰিম অৰ্ডাৰ দিছে এতিয়া সি নিজে মানে সংবাদ মাধ্যমৰ আগতো কৈ আছে যে 2003 চনৰ BTC চুক্তি মতে BTC বসবাস কৰা প্ৰত্যেকটা জাতি জনগোষ্ঠীৰে মাটি বাৰীৰ অধিকাৰ আছিল আৰু এতিয়া সেইটো এই হাইকোৰ্টৰ পৰা কিবা কৰি ফালে BTCয়ে ষড়যন্ত্ৰ কৰি নাইকিয়া কৰিব পাৰে চা এই মানুহজনে মানুহক আতংক কৰিলে অনাবড়ো ৰাজনীতি কৰিলে আৰু মাটি বাৰীৰ অধিকাৰ নাই বুলি ক'লে আৰু সেই মানুহজনে আজি ক'লে যে BTC চুক্তি মতে আৰু BTCৰ যিখিনি আপোনাৰ মানে কি কয় আইন কানুন সেইমতে অনাবড়ো মানুহসকলৰ মাটিৰ অধিকাৰ আছে যদি হিটোই হয় তেওঁ কিহৰ কাৰণে মানুহক এনেকুৱা ধৰণৰ মানে ভয় খুৱাইছিলে আতংক কৰাইছিলে সমাজৰ মাজত জাতিৰ মাজত বিভাজন সি কিয় আনিছিলে